হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুন্তিয়া অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মন মানে 1 বছৰ মানে হ'ব হ'ল চাগে ভিডিঅ' বনাইছোঁ। আৰু এইফালে আহিছোঁ আমি মাহীহঁতৰ বাগানলৈ। মা আৰু খুৰী আহিছিলে মোৰ ঘৰৰ পৰা। তো মাহঁতক এই কবি বাগান দেখাবলৈ আনিছোঁ, শাক পাচলি বাগান। এনেকৈ শাকো পাৰ হৈ আহিছোঁ আৰু খুৰীয়ে আগে আগে আমি পাছে পাছে। এয়া বাগানত প্ৰথম এনেকৈ বাগানখন আৰম্ভ আৰু প্ৰথমৰ পৰা এইবোৰ চাওক কবি ইয়াত বেছি নাই, কবি আগত আছে, দেখাম বলক আপোনালোকে চাই থাকক। এইয়া কবি চাওক কিমান কবি, মানে কবিয়ে 2 পোৰামান কবিয়ে লগাইছে। এইখিনি কাটিছে, এইখিনি বান্ধিছে। আৰু এয়া হৈছে জাতিলাও। বেলেগে জাতিলাও চাঙত দিয়ে, কিন্তু আমাৰ ইয়াত মাটিতেই লাগে এনেকৈ জাতিলাও, চাওকচোন। আৰু এয়া হৈছে কবি, দূৰ দূৰণিলৈকে যিমান দেখিছে আপোনালোকে চব কবি আৰু কি ক'ম। আৰু এইফালে আমাৰ খুৰীয়ে ফটো মাৰি দিবলৈ কৈছে, খুৰীয়ে প'ষ্ট দিবৰ কাৰণে একদম কবিখিনি মাজলৈ গৈছে একদম ধুনীয়াকৈ। আৰু এইখিনি হৈছে ব্ৰকলি দেই, ব্ৰকলি কাটি আছে মানে ব্ৰকলিখিনি বিকিবৰ কাৰণে কাইলৈ বজাৰ আছে। আৰু এইফালে হৈছে এয়া ৰঙালাও খেতি কৰিছে, ৰুইছেহে মানে দেই, মানে বগোৱা নাই। ৰঙালাও লাগিব আৰু ৰঙালাও নেক্সট ভিডিঅ' দিম। এইফালে আৰু এয়া ব্ৰকলি বেলেগ এইখিনি ঠাইত আকৌ চালোগৈ, মানে এনেকুৱা হৈছে আৰু। এইফালে মা আহি আছে চাই। আৰু এইফালে মোক কৈছে কি বোলে তোক বোলে মই বহুত ডাঙৰ কবি এটা দেখাম। তো মই পাছে পাছে গৈ আছোঁ। এইখিনি কবি চাওকচোন, বিলঙনিৰ মাজে মাজে কবি ওলাই কবি মানে বিলঙনিখিনি ভালকৈ চিকুণাই নিদিলে বনখিনি এনেকৈ ডাঙৰ হৈ গ'ল, কবিখিনি মাজত লুকাই গ'ল। আৰু এইটো শেষত ডাঙৰ কবিটো মানে গোটেইখিনিয়ে ডাঙৰ, গোটেইখিনিতকৈ এইটোৱে বেছি চবচে ডাঙৰ। মানে জুখিছিলোঁ মই কিমানো হৈছে ৱেইট বুলি ছিঙাৰ পাছত, তাৰ ৱেইটটো হৈছে 3 কেজি 700 গ্ৰাম হৈছে। আৰু এইফালে কবি কাটি দিলে, কবিটো ধুনীয়াকৈ কাটি দিছে। আৰু কৈছে কিমান দিন খাবি বোলে। মই বোলো অকণমান দেখাই দিয়ক। এই আছে কৈছোঁ মই আপোনাৰ পেটটোতকৈ বোলো কবিটো বেছি ডাঙৰ, মানুহটোতকৈ বোলো কবিটো খাই বোলো ভাল লাগিব। বোলো কৈছে কি কিমান দিন খাবি আৰু ছাগলীক নোখোৱাবি কিন্তু বুলি কৈছে। আৰু এইফালে কৈছে কি যাওঁ এইটো কবিটো খাগে বোলে। মই বোলো খাম। আৰু এইফালে এইটো দেখিছেনে, আইতাজনীয়ে বেঙেনা ছিঙিছে। এইফালে বেঙেনা গছখিনিৰ পৰা কাইলৈ বজাৰৰ কাৰণে বেঙেনা লৈ যাব, মানে বেঙেনা ছিঙি পিনে এনেকৈ থৈ দিছে। গাড়ী আহিব, গাড়ীয়েদি বেঙেনা লৈ যাব। আমাৰ ইয়াত বহুত শাক পাচলি খেতি কৰা হয়। আৰু শেষত এটাই ক'ম, ভিডিঅ'বোৰ দেৰিকৈ দিয়াৰ কাৰণে বেয়া নাপাব। আজিলৈ ভিডিঅ'টো ইমানেই, সৰু ভিডিঅ' কিছুমান দি থাকিম, চাই থাকিব আপোনালোকে। বাই বাই।